নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি এইটো ভিডিঅ'ত তোমালোকৰ মাজত ক্লাছ 10ৰ অসমীয়া ব্যাকৰণৰ পৰা এটা গুৰুত্বপূৰ্ণ টপিক ডিসকাছ কৰিবলৈ লৈছোঁ। সেই টপিকটো হ'ল এটা শব্দত প্ৰকাশ কৰা। তোমালোকে যদি মেট্ৰিক পৰীক্ষা দিবা তেনেহ'লে এইটো ভিডিঅ' তোমাৰ বাবে বহুত গুৰুত্বপূৰ্ণ হ'বলৈ গৈ আছে, কিয়নো এইটো ভিডিঅ'ত মই যিকেইটা তোমালোকক দেখুৱাই দিম ইয়াৰে পৰা তোমালোকৰ মেট্ৰিক পৰীক্ষাত 100% শিওৰ কমন পৰিব। মই বেছি নিদিওঁ, 10টা দি দিম। এই 10টাৰ পৰা তোমালোকৰ মেট্ৰিক পৰীক্ষাত কমন পৰিব। 2025 চনত আহিছিল, 2025 চনৰ মেট্ৰিক পৰীক্ষাত আহিছিল এইবোৰ তোমালোকে চাই লোৱা। যাৰ সৰুতে মাক বাপেক মৰিছে, যি সদায় ঘূৰি ফুৰে, যি কথাৰ অৰ্থ নাই, তিনিটা আহে। যিকোনো এটা লিখিলে 1 মাৰ্কস তোমালোকে পাই যাবা মেট্ৰিক পৰীক্ষাত। বহুত ইম্পৰ্টেণ্ট আছে, মই তোমালোকক দেখাই দিওঁ কোনকেইটা চালে তোমালোকৰ মেট্ৰিক পৰীক্ষাত কমন পাবা। যদি তুমি মোৰ চেনেলত প্ৰথমবাৰৰ বাবে হোৱা, চেনেলটো ছাবস্ক্ৰাইব কৰিবা। মই দেখাই দিওঁ, মই 10টা দেখাই দিম। এই 10টাৰ ভিতৰত তোমালোকৰ মেট্ৰিক পৰীক্ষাত 100% শিওৰ কমন পৰিব। তোমালোকে চাই ল'বা, 1 মাৰ্কস কমন পাই যাবা মেট্ৰিক পৰীক্ষাত। মই তোমালোকক এটা এটাকে দি আছোঁ, তোমালোকে 1 নংটো চাবা। যি আনৰ অধীন নহয়, এইটো বহুত ইম্পৰ্টেণ্ট আছে, তোমালোকে চাবা। স্বাধীন, যি আনৰ অধীন নহয় সি স্বাধীন। তাৰপিছত 2 নংটো চাবা। যাৰ মৰণ নাই অমৰ, এইটো 2013 চনত আহিছিল, তোমালোকে চাবা, বহুত ইম্পৰ্টেণ্ট আছে। তাৰপিছত 3 নংটো চাবা। ৰান্ধি খাব পৰা কলৰ পুলি, কি হ'ব এইটো? পচল। তোমালোকে মনত ৰাখিবা দে, বহুত ইম্পৰ্টেণ্ট কেইটা মই দি আছোঁ তোমালোকক। এইটো 2017 চনত আহিছিল। যাৰ ঈশ্বৰৰ অস্তিত্ব বিশ্বাস নাই, এইটো কি? নাস্তিক। এইটো 2015 চনত আহিছিল, তোমালোকে চাবা। তাৰপিছত 5 নংটো চাবা। ভৰিৰ পৰা মূৰলৈকে, বহুত ইম্পৰ্টেণ্ট আছে এইটো, তোমালোকে চাবা। এইটো কি হ'ব? আপাদমস্তক। বহুত ইম্পৰ্টেণ্ট আছে, আপাদমস্তক। তাৰপিছত 6 নংটো চাবা। নোহোৱা বস্তু যি উলিয়ায়, কি হয় এইটো? আৱিষ্কাৰক। এইটো 2021 আৰু 22 চনত আহিছিল। নোহোৱা বস্তু যি উলিয়ায়, তোমালোকে চাবা। মই 10টা দেখাই দি আছোঁ, এই 10টা পঢ়ি গ'লে তোমালোকৰ মেট্ৰিক পৰীক্ষাত কমন পাই যাবা 100% শিওৰ। তাৰপিছত তোমালোকে 7 নংটো চাবা। মাটিৰে নিৰ্মিত, এইটো 2021 আৰু 22 চনত আহিছিল। তাৰপিছত 8 নংটো চাবা। কাঁহৰ বাচন গৰতা, কি হয় এইটো? কহাৰ। এইটো 2013 চনত আহিছিল, তোমালোকে চাবা। তাৰপিছত 9 নংটো চাবা। পনীয়া গাখীৰ দিয়া গাই, এইটো কি হ'ব? জলাহী। এইটো 2015 আৰু 18 চনত আহিছিল। তাৰপিছত 10 নংটো চাবা। একে মাকৰ গৰ্ভত জন্ম যাৰ, এইটো কি হ'ব? সহোদৰ। 17, এইটো 2017 চনত আহিছিল। মই এইটো ভিডিঅ'ত তোমালোকক যিকেইটা দেখুৱাই দিলোঁ এটাৰ শব্দত প্ৰকাশ কৰা, সেইকেইটা পঢ়ি গ'লে তোমালোকৰ মেট্ৰিক পৰীক্ষাত 100% শিওৰ কমন পৰিব। তোমালোকে এইকেইটা লিখি ৰাখিবা, বহুত ইম্পৰ্টেণ্ট আছে এইকেইটা। যদি তুমি মোৰ চেনেলত প্ৰথমবাৰৰ বাবে হোৱা, চেনেলটো ছাবস্ক্ৰাইব কৰিবা আৰু তোমালোকৰ বন্ধুবৰ্গৰ মাজত ভিডিঅ'টো শ্বেয়াৰ কৰিবা, যাতে সিহঁতে জানিব পাৰে। যদি তোমালোকৰ অসমীয়া ব্যাকৰণৰ পৰা নেক্সট সন্ধি ভাঙা, সমাজ, ইয়াৰ ওপৰত ভিডিঅ' লাগে, মোক কমেণ্ট কৰিলেই হ'ল, মই তোমালোকক দি দিম। চ' আজিৰ কাৰণে বাই বাই।